শান্তি সম্প্ৰীতি ঐক্য ৰখাৰ কাৰণে UPPL জইন কৰিলোঁ আৰু আমি যিবিলাক জইন কৰিলোঁ আমি একেলগে দেহে দেহে কাম কৰি যাম। মই কোনো দলত নাছিলোঁ আগত। মই আজি UPPL জইন কৰিলোঁ। হয়, আমাক বহুত দলৰ পৰা আমাক অফাৰ কৰিছিলে, মাতিছিলে আমি তথাপি যোৱা নাই। সিহঁতে মানে হাগ্ৰামা যি আগন্তুক দিনত 17 বছৰ ৰাজত্ব কৰাৰ কাৰণে কি কাম কৰিছে, একো কাম কৰি পোৱা নাই। এইটো কাৰণে আজিকে নতুনকৈ UPPL দল আমি জইনিং কৰিলোঁ, যেন আগন্তুক দিনত ভাল কাম হ'ব আৰু বহুত ভাল লাগি আছে UPPL দল জইন কৰি। বৃহৎ জইনিং কাৰ্যসূচী আপোনালোকৰ প্ৰগ্ৰাম ফ্ৰণ্টত কেনেকৈ মানে আপোনালোকৰ কিছু লৈছে বুলি ভাবে? এই ক্ষেত্ৰত মানে আপোনালোকে নিজেই জানে আজি প্ৰগ্ৰাম আমাতকৈ বেছি ভ্ৰমণ আপোনালোকে কৰি আছে। বিভিন্ন দল সংগঠনৰ লগত আপোনালোকে সদায় আপোনালোকৰ মানে কথা বাৰ্তাবোৰ হৈ থাকে। ইয়াত স্পেচিয়েলি এটা কথা যে ফকীৰাগাৰামবাসী স্পষ্টভাৱে মানে গম পাইছে যে UPPL যিহেতু চৰকাৰ আছে আৰু ভৱিষ্যত UPPLৰে চৰকাৰ হ'ব, যে আমি ডেভেলপমেণ্টৰ লগত থাকিব লাগে, আমি শান্তিৰ লগত থাকিব লাগে। সেই কথাষাৰ চিন্তা কৰি আজিৰ দিনত বিভিন্ন জাতি ধৰ্মৰ মানুহ সকলোৱে দলে দলে আহি UPPL দলত জইন কৰি আছে। তে আমি আশাবাদী এইবেলি ফকীৰাগাৰাম ডেভেলপমেণ্ট আৰু শান্তিৰ পক্ষত ভোট দিব আমাৰ UPPLৰ কেণ্ডিডেট ইয়াত জয়যুক্ত হ'ব। ইতিমধ্যে মানে অৰূপ দে এই সমষ্টিৰ MCLA এইবাৰ জিকিব নে হাৰিব? এতিয়া চাওক, অৰূপ দে কি বস্তু এইটো ফকীৰাগাৰামবাসী গম পাই গৈছে। ইয়াত মই অকল মুছলমান বুলি কোৱা নাই, যিমানবোৰ জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোৱে গম পাইছে যে ইয়াত ডেভেলপমেণ্টৰ বাহিৰে আমি নাচি বগি থকাটো মানে ৰাইজে আৰু একচেপ্ট কৰিব বিচৰা নাই। ৰাইজে বিচাৰিছে ইয়াত ডেভেলপমেণ্ট হ'ব লাগে। ইয়াত শান্তিৰ ফকীৰাগাৰাম হ'ল এটা শান্তিৰ অঞ্চল। ইয়াত সদায় শান্তি যাতে থাকে তাৰ কাৰণে ফকীৰাগাৰাম ৰাইজে মানে চিন্তা চৰ্চা কৰিছে। আগন্তুক দিনত ফকীৰাগাৰাম ৰাইজে নিশ্চয় শান্তিৰ পক্ষত, উন্নয়নৰ পক্ষত ভোটদান কৰিব। অৰূপ দে বাৰে বাৰে কৈ থাকে যে মানে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা আহি নিৰ্বাচনী প্ৰচাৰ চলাব, এই নিৰ্বাচনী প্ৰচাৰত জয়ী হ'ব, এই ক্ষেত্ৰত কি ক'ব? আচ্ছা, এতিয়া কথাটো চাওক আপোনালোকে, হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ এজন মুখ্যমন্ত্ৰী। তেওঁ যিকোনো জেগাত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে, কিন্তু ফকীৰাগাৰামৰ যিখিনি সমস্যা, ফকীৰাগাৰামৰ যিখিনি মানুহ, ফকীৰাগাৰামে যি বিচাৰিছে এইটো হিমন্ত বিশ্ব শৰ্মা এদিনেই আহি কৈ যাব, কিন্তু বাকী সোমাই চোৱাখিনিত ফকীৰাগাৰামবাসী ফকীৰাগাৰামতে থাকিব। ফকীৰাগাৰামত কাক লাগে, কিয় লাগে, কেনেকৈ মানে আমি গ'লে ফকীৰাগাৰাম ভালে থাকিব, ফকীৰাগাৰাম ডেভেলপ হ'ব, উন্নতি হ'ব। যোৱা 5টা বছৰ গ'ল, এই আমি শুনামতে বাউসুংগুৰি সমষ্টি হিচাপে 2টা নতুনকৈ ব্লক মানে ডেভেলপমেণ্ট ব্লক মানে বাউসুংগুৰি সমষ্টিত মানে 2টা ডেভেলপমেণ্ট ব্লক ইয়াত স্থাপিত হ'ব। তো সেই ক্ষেত্ৰত নিশ্চয় যদি অৰূপৰ ইমানেই দক্ষতা আছিল, ইমানেই যদি তেওঁৰ বাহাদুৰি আছিল, তেওঁ ফকীৰাগাৰামত যদি ইমানেই ভাল পায়, ডেভেলপমেণ্ট ব্লকটো ফকীৰাগাৰামত কিয় পাতিব নোৱাৰিলে? ফকীৰাগাৰামত আজি ব্লকৰ মাটি আছে, স্পেচিয়েলি ব্লকৰ নামত মাটি আছে এতিয়াও। সেই মাটিখিনিত ফকীৰাগাৰাম তেওঁ ব্লকৰ ডেভেলপমেণ্ট ব্লকটো কিয় বনাব নোৱাৰিলে? তেওঁ এইবিলাকতো তেওঁৰ চিন্তাধাৰা নাই। তেওঁৰ চিন্তাধাৰা হ'ল নাচি বগি থকা, এইবিলাকে তেওঁৰ চিন্তাধাৰা। গতিকে তেওঁ এইবিলাক চিন্তাধাৰা এচাম মানুহ আছে, তেওঁলোকেহে এইটো গ্ৰহণ কৰিব, কিন্তু বাকী ৰাইজে কিন্তু এইটো গ্ৰহণ নকৰে। যাৰ কাৰণে মই স্পেচিয়েলিভাৱে কৈছোঁ ফকীৰাগাৰামত এইবেলি UPPLৰ জয় হ'ব, এইটো নিশ্চিত। আজি কোদালধোৱা অঞ্চলে মাত্ৰ নহয়, গোটেই ফকীৰাগাৰাম সমষ্টিত প্ৰত্যেকটো গাঁৱে ভূঞে একমাত্ৰ UPPL আৰু প্ৰমোদ বড়োৰ জয়গান। আগন্তুক BTC চৰকাৰটো যে আমাৰ UPPL দল প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত হৈ আছে, তাৰে আজি উদাহৰণস্বৰূপে কোদালধোৱাৰ 80% মানুহ আজি UPPL দলত যোগদান কৰিছে। আমি এইবাৰ স্বতঃস্ফূৰ্তভাৱে এইবাৰ কাৰো লগত প্ৰতিযোগিতা নকৰাকৈ আমি এইবাৰ বিপুল ভোটত UPPL দল এই ফকীৰাগাৰাম সমষ্টিৰ পৰা জিতাই লৈ যোৱাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আগবাঢ়ি আহিছে। প্ৰত্যেকজন নেতা, প্ৰত্যেকটো দলৰ বিশেষ নেতাসকলে তেওঁলোকৰ নিজে ৰাজনৈতিক দল, তেওঁলোকৰ নিজৰ জনপ্ৰতিনিধিক জিকাবলৈ তেওঁলোকে আহিব আৰু সবে নিজৰ নিজৰ লাইনত কাম কৰিব। সেইটো সেই দলৰ বা সেই নেতাসকলৰ ব্যক্তিগত এইটো লাইন। না, এই বিষয়ে মই নকওঁ। মই যিহেতু এজন দলৰ এটা কৰ্মকৰ্তা হিচাপে মই জানো মোৰ দলৰ মই কেনেকৈ ইয়াৰ পৰা জিকাই লৈ যাব লাগে, সেইটোত মই মেহনত কৰি আছোঁ।